নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে আসাম হুইলছ ইউটিউব চেনেল আপোনালোকে ইয়াৰ গাড়ীসমূহৰ বিভিন্ন তথ্য পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাওক সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আগত পাবলৈ সো গাইজ আজি আমি কথা পাতিম Hyundai 5-seater SUV Creta 2020 মডেলৰ বিষয়ে আপোনালোকক জনাই থওঁ যে Creta 2020 সৰ্বমুঠ 14টা ভেৰিয়েণ্ট দেখিবলৈ পাব এইখিনিতে এটা কথা কৈ থওঁ যে এই গাড়ীখনৰ দুটা মডেল আপোনালোকে 10 লাখ টকা এক শ্বৰুম প্ৰাইচত পাব সেই দুটা মডেল হৈছে 1.5 লিটাৰ পেট্ৰল EX আৰু 1.5 লিটাৰ ডিজেল E এই দুটা ভেৰিয়েণ্টৰ সকলো ফিচাৰ্ছ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব এতিয়া চাওঁ আহক গাড়ীখনৰ সন্মুখ ভাগটো সন্মুখত আপোনালোকে দেখিবলৈ পাব ট্ৰাই-বিম হেডলাইটছ LED DRLs আৰু ফগ লেম্পছ আৰু মাজত পাব Hyundai 3D গ্ৰিল ডিজাইন সাইডত আপোনালোকে দেখিবলৈ পাব ইলেক্ট্ৰিকেলি এডজাষ্টেবল ORVMs আৰু 16-inch ডায়মণ্ড কাট এলয় হুইলছ এতিয়া চাওঁ আহক গাড়ীখনৰ বেক সাইডটো বেক সাইডে আপোনালোকে দেখিবলৈ পাব C-shaped LED tail lamps আৰু bold Creta badging আৰু ঠিক তলতে পাব rear parking sensors and rear view camera একেবাৰে তলত পাব টুইন টিপ এক্সজষ্ট যিয়ে গাড়ীখনক অধিক আকৰ্ষণীয় কৰি তুলিছে আৰু লগতে পাব স্পয়লাৰ যিটো গাড়ীখনক এটা স্পৰ্টি লুক দিছে আৰু তাৰ ওপৰতে থাকিব শাৰ্ক ফিন এণ্টেনা আৰু পেনাৰামিক ছানৰুফ যিটো আজিকালি সকলোৰে প্ৰিয় ফিচাৰ্ছ গাড়ীখনৰ ডাইমেনশ্যনছখিনি স্ক্ৰীনত দিয়াৰ ধৰণে লেংথ 4300 mm breadth 1790 mm height 1635 mm wheelbase 2610 mm আৰু ground clearance পাব 190 mm এতিয়া চাওঁ আহক Cretaৰ ইঞ্জিন আৰু মাইলেজৰ বিষয়ে ইয়াত আপোনালোকে পেট্ৰল আৰু ডিজেল দুটা ইঞ্জিন ভেৰিয়েণ্ট পাব অট'মেটিক আৰু মেনুৱেল ট্ৰেন্সমিশ্যনৰ সৈতে ডিজেল মেনুৱেলত পাব 21.4 kmpl মাইলেজ ডিজেল অট'মেটিকত পাব 18.5 kmpl মাইলেজ পেট্ৰল মেনুৱেলত পাব 16.8 kmpl মাইলেজ আৰু পেট্ৰল অট'মেটিকত পাব 16.9 kmpl মাইলেজ আৰু গাড়ীখনৰ ফুয়েল টেংক কেপাচিটি 50 লিটাৰ্ছ এতিয়া চাওঁ আহক গাড়ীখনৰ কেইটামান গুৰুত্বপূৰ্ণ সেফটি ফিচাৰ্ছ ইয়াত আছে 6 এয়াৰবেগছ ESC GSM ABS rear disc brake hill start assist rear camera with rear parking sensors এতিয়া চাওঁ আহক Creta 2020 ৰ বেছ ভেৰিয়েণ্ট দুটাত কি ফিচাৰ্ছ পাব যাৰ এক শ্বৰুম প্ৰাইচ হ'ল 10 লাখ টকা ইয়াত আপোনালোকে দেখিবলৈ পাব ফ্ৰণ্ট এণ্ড ৰিয়াৰ পাৱাৰ উইণ্ডোজ অট'মেটিক ORVMs ৰিম'ট চেণ্ট্ৰেল লকিং 4 স্পীকাৰ্ছ এণ্ড টুইটাৰ্ছ ড'ৰ বটল হোল্ডাৰ্ছ হাইট এডজাষ্টেবল ড্ৰাইভাৰ ছিট D-shaped steering with all steering mounted controls and driver armrest digital instrumental cluster 8-inch integrated stereo with Apple CarPlay and Android Auto, USB charging port, 12V socket, manual AC controls with rear AC vents and cool glove box. আপোনালোকে যদি Creta কিনাৰ কথা ভাবিছে তেনেহ'লে আপোনালোকে এই বেছ ভেৰিয়েণ্টৰ যিকোনো এটা ল'ব পাৰে কাৰণ Hyundai কম বাজেটত প্ৰায় সকলোবোৰ ফিচাৰ্ছ দিছে যিবোৰ সাধাৰণতে 10 লাখ টকাৰ বাজেটত পোৱা নাযায় সো গাইজ আজিৰ কাৰণে ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি আগলৈও নতুন গাড়ীৰ বিভিন্ন তথ্য আপোনালোকক দি যাম